দৰং ওদালগুৰি জিলাৰ সীমামূৰীয়া লালপুৰ 23 বেটেলিয়ান SSB কেম্পৰ প্ৰশংসনীয় পদক্ষেপ। দৰং ওদালগুৰি জিলাৰ সীমামূৰীয়া লালপুল 23 বেটেলিয়ান SSB কেম্পৰ প্ৰশংসনীয় পদক্ষেপ। লালপুল 23 BN SSB কেম্পৰ উদ্যোগত ভাৰত ভূটান সীমামূৰীয়া গুমগাঁও প্ৰাথমিক বিদ্যালয় প্ৰাংগণত শুভ উদ্বোধন কৰে এটি পেভাৰ ব্লক পথৰ। গুমগাঁও প্ৰাথমিক বিদ্যালয়ত দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিলে লালপুৰ 23 বেটেলিয়ান SSB কেম্পৰ বিষয়াসকলে দেশৰ সামৰিক দিশত অগ্ৰণী ভূমিকা পালন কৰাৰ সমান্তৰালভাৱে শৈক্ষিক তথা খেলা-ধূলাটো কৰিছে মনোনিৱেশ। আজি তাৰেই পূৰ্ণৰূপ দেখা পোৱা গৈছে গুমগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত। গুমগাঁও প্ৰাথমিক বিদ্যালয়ত পেভাৰ ব্লক পথৰ শুভাৰম্ভণি কৰিলে SSBৰ কমাণ্ডেণ্ট ৰোহিত আছাই। বিদ্যালয় গেটৰ পৰা শ্ৰেণীকোঠালৈ এই পথ মুকলি কৰে। দীৰ্ঘদিন বহু কষ্ট কৰিবলগীয়া হৈছিল কণ ছাত্ৰ-ছাত্ৰীসকলে। এখনি মুকলি অনুষ্ঠান অনুষ্ঠিত কৰি উদ্বোধন কৰে পথটো। ভিন্ন বিদ্যা প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলে গীত নৃত্য প্ৰদৰ্শন কৰে। লালপুল 23 বেটেলিয়ান SSB কেম্পৰ বিষয়াসকলে ভিন্ন কাৰ্যসূচীৰে এই অনুষ্ঠান অনুষ্ঠিত কৰে। অনুষ্ঠানটো পৰিচালনা কৰে কমল পখৰেলে। উক্ত অনুষ্ঠানত মুখ্য অতিথিৰূপে SSBৰ কমাণ্ডেণ্ট ৰোহিত আছা, অতিথিৰূপে সোমনাথ, ৰজত পাণ্ডে, জিলা প্ৰকল্প অভিযন্তা অনিল শৰ্মা, জিলা প্ৰগ্ৰেম অফিচাৰ বাবুল খাখলাৰীকে আদি কৰি কেইবাজনো বিশিষ্ট অতিথি উপস্থিত থাকে। SSB কমাণ্ডেণ্ট ৰোহিত আছাই শিক্ষা হৈছে দেশ জাতিৰ উন্নতিৰ ঘাই শিপা, শিক্ষা অবিহনে দেশ জাতিৰ উন্নতি সাধন কৰিব নোৱাৰি। কমাণ্ডেণ্টগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্যে মূল্যৱান ভাষণ এনেদৰে প্ৰদান কৰে। ওচৰ চুবুৰীয়া লোকসকলৰ লগতে পাৰ্শ্বৱৰ্তী বিদ্যা প্ৰতিষ্ঠানসমূহৰ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিয়ে অনুষ্ঠানটি মাধুৰ্য বৃদ্ধি কৰে। দলগাঁৱৰ পৰা খৰ্গেশ্বৰ চৌধুৰীৰ ৰিপোৰ্ট NEXpress 30। उन सारे स्कूलों में से ये भी एक स्कूल एक है और पहले भी इस स्कूल को हमने काफ़ी कुछ इंफ्रास्ट्रक्चर में डेवलप करने का काम किया है। इस बार हमने पेवर ब्लॉक लगाया है और मैंने यहाँ के BCDC प्रेसिडेंट से और DPO से रिक्वेस्ट किया है कि इस स्कूल को फर्दर रिनोवेट करने में हमारा हेल्प करें, क्योंकि शिक्षा जो है हमारे फ्यूचर का बुनियाद होता है। तो जो बच्चों को शिक्षा दिया जाता है उस स्तर से ही गुणवत्ता का ध्यान रखा जाए, इसके लिए हमने यहाँ पे सभी उपस्थित लोगों को रिक्वेस्ट किया है। इस कार्यक्रम में आप लोग आए, शरीक हुए, उसके लिए आप सभी लोगों का बहुत बहुत धन्यवाद।